আজিৰ এই বিদায়ক্ষণত আমি অনুজবৃন্দই আপোনালোকক অনাগত দিনৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰম কৰোণাময় আপোনাৰ লক্ষ্য সফল কৰাৰ লগতে আপুনি যেন লাভ কৰে গভীৰ প্ৰশান্তিৰ সুদীৰ্ঘ আৰু সুস্বাস্থ্য জীৱন, এয়া আমাৰ গভীৰ প্ৰত্যাশা। যে মই যিটো পাৰোঁ মোৰ লগৰজনীয়ে সেইটো নোৱাৰে বা মই নোৱাৰা কামখিনি লগৰজনীয়ে পাৰে, সেইটো থাকিব, সদায় থাকিব। কিন্তু মোৰ গাত যিখিনি আছে সেইখিনি মোৰ শক্তি বুলি ধৰি লৈ যেতিয়া আমি কি কৰিম, প্ৰজেক্ট এটা বনাম, প্ৰকল্প এটা, জীৱনৰ প্ৰকল্প। এই প্ৰকল্পটো শুদ্ধভাৱে বনাব পৰা বা বনাবলৈ শিকাটোৱে আজিৰ দিনৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, বহুত ডাঙৰ কথা আমি আলোচনা কৰিছোঁ। কিন্তু আজিৰ এই মুহূৰ্তত কেইটামান মই বিশেষ কথা তোমালোকৰ আগত আগবঢ়াই দিছোঁ বা তোমালোকৰ কাৰণে মই অনুপ্ৰেৰণা বুলি ভাবা বা গাইডেন্স বুলি ভাবা তোমালোকে এনেকৈ ল'ব পাৰা। পোনপ্ৰথমে জীৱনৰ এটা নতুন এটা পৰ্যায় শেষ হয়, আন এটা পৰ্যায়লৈ তোমালোক আগবাঢ়ে। গতিকে এই যে নতুন পৰ্যায় বা নতুন ফেজ, নিউ ফেজ অফ ইয়ৰ লাইফ, এই নতুন পৰ্যায় বা নতুন ফেজটো তোমালোকে বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, বিভিন্ন ধৰণৰ জটিলতাৰ সন্মুখীন হ'বা। হাৰ্টব্ৰেক আহিব, আমি কেতিয়াবা হীনমন্যতাত ভুগিব লাগে নে নালাগে বা অসন্মান কৰা সেইখিনি কথা পাতিম। কিন্তু বিভিন্ন ধৰণৰ প্ৰত্যাহ্বান, জটিলতাৰ আমি সন্মুখীন হ'ম, কিন্তু এই জটিলতাসমূহক চৰম হ'ব আমি দিব নালাগিব। মানে কি, এই জটিলতাসমূহে আমাৰ যি ব্যক্তিত্ব, আমাৰ যি চিন্তাধাৰা, আমাৰ যি সপোন, এই সপোনসমূহক আমি চুমাৰ কৰিবলৈ দিব নালাগিব। অৰ্থাৎ আমাৰ যি সপোন, যি সপোনলৈ তোমালোক আগবাঢ়িছা আজি ইমানটা বছৰে আৰু যি সপোনলৈ আগবাঢ়িবা, সেই সপোনবোৰ আমি কি কৰিব লাগিব, আমি খুব আত্মসহায়িকৈ অনাগত দিনসমূহতো আগবঢ়াই লৈ যাব লাগিব। বিভাগৰ প্ৰতি এতিয়া বেছি এইটো নাজানো আৰু কেনেকৈ ছাৰ বাইদেউ মানে যিটো আমাৰ এতিয়া বৰ্তমান ছাৰহঁতৰ লগত এটা সম্পৰ্ক আছে, সেই সম্পৰ্কটো কেনেকৈ আহিব সেইবোৰ নাজানো। লাকি, প্ৰয়াসী, সুপ্ৰিয়া, নম্ৰতা, অৱন্তিকা আৰু সুপ্ৰিয়াক প্ৰথমে আহি লগ পাইছিলোঁ। বহুত ভাল লাগিছিল, তাহাঁতি আমাক শিৱসাগৰখন ঘূৰাইছিল। মই বৰপুখুৰীলৈ কোনোদিন আহিয়ে পোৱা নাছিলোঁ। আৰু শিৱদৌল দেখি মই কৈছোঁ, মই শিৱদৌললৈ আহিছোঁ নেকি, ইহঁতক কৈছোঁ। তাৰপিছত ৰংঘৰ গৈছোঁ, ইহঁতক মই কৈছোঁ ৰংঘৰ হৈছে সপোন। মানে এই ৰিচেণ্ট আজি ছমাহমান হৈছে মই ৰংঘৰ গৈছোঁ, মানে ফাৰ্ষ্ট টাইম। খুব ভাল লাগিছে, ইয়ালৈ বহুতখিনি পালোঁ। জীৱনটো কিবা এটা গঢ়ি তুলিম বুলি আচলতে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু মেদিনী ছাৰৰ পৰা বহুত ইনস্পায়াৰ হওঁ। ছাৰ মানে ইমান হাৰ্ডৱৰ্কিং, তেওঁ দেৰগাঁৱৰ পৰা সদায় আহে, তাৰপিছত সদায় অহা যোৱা কৰে আৰু কলেজৰ কামো বাহিৰেও তেওঁ বেলেগ কাম কৰে, তো আমাক ইনষ্টাগ্ৰামতে শ্বেয়াৰ কৰে আৰু ইনস্পায়াৰ হওঁ। বিশ্বাসে হোৱা নাই যে আমাৰ শেষৰ দিন বুলি। প্ৰথমতে মই সকলোৱে কোৱাৰ নিচিনাকৈ মোৰো একেই আছিলে। মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, ক্লাছ 9ত মানে আগতে খবৰ কৰিছিলোঁ যে ইলেক্টিভ জিঅ'গ্ৰাফীটো আছিলে নাই, তেতিয়াও জিঅ'গ্ৰাফী লোৱা নাছিলে তেতিয়ালৈকে ইলেক্টিভ। মই আকৌ এইটো অকণমান অকলে মোৰ ইমান মানে মতলব নাই কোনে কি লৈছে, মই নিজৰ মতে চলিম, মানে মোৰ যিটো ভাল লাগে মই তাৰপিছত ছাৰে মানে সদায় কয় যে স্কুলৰ ছাৰজনে তই কিন্তু জিঅ'গ্ৰাফী লৈছ হয়, তই কিন্তু হায়াৰ ছেকেণ্ডেৰী জিঅ'গ্ৰাফীত পঢ়িব লাগিব দেই, আৰু মেজৰো জিঅ'গ্ৰাফীতে ল'ব লাগিব। এনেওতো মনটো আছিলে, ছাৰৰ কথাত মানে অকণমান ইনফ্লুৱেঞ্চ হৈ সেইটো বস্তু আহি গ'ল। আৰু তাৰপিছত হ'লেও স্কুলৰ ছাৰসকলে সদায় ভয় থাকে, কিন্তু কলেজত যেতিয়া মানে কলেজত আহি পুৰা ধাৰণাটো চেঞ্জ হ'ল। এটা ডিপাৰ্টমেণ্ট হিচাপে শিৱসাগৰ ছোৱালী কলেজত মানে স্থান লাভ কৰিছে। তোমালোকেও যাতে সেই মানে ধাৰাটো বৰ্তাই ৰাখিব পাৰা, তাৰ বাবে তোমালোককো কৈছোঁ যে তোমালোকেও ভালদৰে কামবোৰ কৰিবা। আৰু মিছ কৰিম, শিৱসাগৰলৈ আহিলে সদায় কলেজতো সোমাই যাম, ডিপাৰ্টমেণ্টতো সোমাই ছাৰহঁতক মাত্ৰা দি যাম। আৰু সোশ্যাল নাছিলোঁ, বাট ষ্টিল ডিপাৰ্টমেণ্টৰ কামত আহিছিলোঁ, থাকিছিলোঁ, দেৰিলৈকে কামো কৰিছিলোঁ। মেমহঁতে সদায় মেমৰ লগত ভাল মানে টাইম স্পেণ্ড কৰিলোঁ। তাৰ লগতো এক্সকাৰ্ছন যাওঁতে বহুতখিনি কথা শিকিলোঁ। ছাৰে কয় কিবা হেৰি কৰে, থেংক ইউ ছ' মাছ ফৰ দিছ। মানে চবেই ভালকৈ থাকা, অল দ্য ভেৰি বেষ্ট ফৰ ইউৰ ব্ৰাইট ফিউচাৰ টিচাৰ্ছ। সকলোকে মই ভালপাওঁ, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু বিশেষ নকওঁ
ধন্যবাদ।